এক নম্বৰ হ'ল বড়ো পিপলছ পাৰ্টি প্ৰথম বাৰ্ষিক অধিৱেশনৰ মূল মণ্ডপ ইনাগ্ৰেশ্যন কৰাৰ যিটো দায়িত্ব এইটো বহুত সৌভাগ্য, সুখী অনুভৱ কৰিছোঁ। এনেকুৱা এটা সন্মান, এই সন্মান সকলোৱে নাপায় আৰু পোৱাটো মই কেনেকৈ পাৰোঁ মই নাজানো। মই তাৰমানে সেই পৰ্যায়ৰ মই ব্যক্তি নহওঁ, কিন্তু মোক যেতিয়া মাতিলে মই বহুত সন্মানটো অনুভৱ কৰিছোঁ। আপোনাৰ প্ৰিপেৰেশ্যনটো মোতকৈ ৰাইজে বেছি কৰি আছে। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই সাংগঠনিক দিশটো বহুত ষ্ট্ৰং কৰিছোঁ এতিয়া। তাৰপিছত ৰাইজৰ ওচৰত গৈছোঁ। মূলতঃ হ'ল তাৰমানে ৰাইজৰ সমস্যাৰ লগত মই জড়িত। ৰাইজৰ সমস্যাৰ লগত মই 42 বছৰ লগত আছোঁ। সেইটো কাৰণে মই সেই সমস্যাবিলাকৰ ওপৰত ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। এতিয়া বিদায় বেলি বুলি ক'ব লাগিব। এই বিদায় বেলিত মোক এটা অন্তত চান্স এটা দিয়ক প্লিজ।